পিয়ৰ পাটৰ যোৰা কালাৰটো চাব বহুতেই ধুনীয়া হয় য়েল্লোত পিংক পোৱা হৈছে সো কালাৰটো ডুৱেল টনত থাকিব আৰু এয়া চাব আচলৰ ডিজাইনটো গোল্ডেন গুণাত এনেকুৱাকৈ লতা টাইপৰ বৰ মৰম লগা হয় গোটেই চাদৰখনতে এনেকুৱাকৈ সৰু সৰুকৈ গোল্ডেন গুণাত বুটা থাকিব এইকেইটা থাকিব সাইড পটি এখন থাকিব মেখেলাখন তলৰ পৰা আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব আৰু ব্লাউজ পিচটো সিম্পল থাকিব স্লিভছত এখিনি ৱৰ্ক থাকিব পিয়ৰ পাটৰ যোৰা হয় একদম লাইট য়েল্লো কালাৰত থাকিব গোল্ডেন গুণা ৱৰ্ক থাকিব আঁচলটোত চাব এনেকুৱাকৈ মগৰ বুটা গোটেই চাদৰখনতে সৰু সৰুকৈ ঘনকৈ এনেকুৱাকৈ মগৰ বুটি থাকিব এইখন থাকিব মেখেলাখন তলৰ পৰা আঁঠুৰ ওপৰলৈকে সৰু সৰুকৈ বুটা থাকিব সাইড পটিকেইটা বিৰাটেই ধুনীয়া হয় এইকেইটা সাইড পটি থাকিব আৰু ব্লাউজ পিচটো সিম্পল থাকিব স্লিভছত এনেকুৱাকৈ এটা পটি থাকিব পিয়ৰ পাটৰ সিম্পল যোৰা হয় বটল গ্ৰীণত থাকিব ইয়াতে আঁচলৰ ডিজাইনটো চাব এনেকুৱাকৈ বক্স ডিজাইনত গছ বুটা মাজত এনেকুৱাকৈ দিয়া ডিজাইনত বুটা ৱৰ্ক থাকিব গোটেই চাদৰখনতে চাব এনেকুৱাকৈ ৱৰ্ক থাকিব কপাৰ গুণাত সিম্পল হয় যোৰাটো এইকেইটা সাইড পটি থাকিব এখন থাকিব মেখেলাখন তলৰ পৰা আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব ব্লাউজ পিচটো সিম্পল স্লিভছৰ এইখিনি ৱৰ্ক থাকিব পিয়ৰ পাটৰ যোৰা হয় কালাৰটো চাব লাইট গ্ৰীণ হয় মিণ্ট গ্ৰীণ ক'ব পাৰে আঁচলৰ ডিজাইনটো এনেকুৱা গোল্ডেন গুণাত থাকিব গোটেই চাদৰখনতে সৰু সৰুকৈ মগৰ বুটি থাকিব এনেকুৱাকৈ ঘনকৈ এখন থাকিব মেখেলাখন তলৰ পৰা আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব এইকেইটা সাইড পটি থাকিব ব্লাউজ পিচটো সিম্পল থাকিব এনেকুৱা এটা পটি থাকিব স্লিভছত পিয়ৰ পাটৰ যোৰা হয় সিম্পল এণ্ড সোভাৰ ব্লেকত থাকিব কপাৰ গুণা ৱৰ্ক থাকিব আঁচলৰ ডিজাইনটো ইয়াত চাব কপাৰ গুণাত আৰু এইখিনি অকণ 4 লাইনকৈ এনেকুৱাকৈ বুটা থাকিব মাজভাগত সৰু সৰুকৈ থাকিব আৰু এইকেইটা সাইড পটি থাকিব সিম্পল এণ্ড সোভাৰ হ'ব খুব ধুনীয়া আৰু এইখন থাকিব মেখেলাখন তলৰ পৰা আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব ব্লাউজ পিচটো স্লিভছত এইখিনি ৱৰ্ক থাকিব পিয়ৰ পাটৰ যোৰা হয় কালাৰটো লাইট স্কাই ব্লু হ'ব ইয়াতে গোল্ডেন কালাৰৰ সব গোল্ডেন গুণা ৱৰ্ক থাকিব আৰু ব্লেক মিনা থাকিব এনেকুৱা কিংখাপ বুটা থাকিব গোটেই চাদৰখনতে এনেকুৱা পাটৰ ডিজাইনত ব্লেক আৰু গোল্ডেন গুণাত ৱৰ্ক থাকিব খুব মৰম লগা হয় লাইট হয় ব্লুটো আৰু এয়া থাকিব সাইড পটিকেইটা এখন থাকিব মেখেলাখন তলৰ পৰা আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব মেখেলাখনত আৰু ব্লাউজ পিচটো সিম্পল থাকিব স্লিভছত এইখিনি ৱৰ্ক থাকিব পিয়ৰ পাটৰ যোৰা হয় ডিপ পাৰ্পলত হ'ব কপাৰ গুণা ৱৰ্ক থাকিব ইয়াত চাব আঁচলৰ ডিজাইনটো গোটেই চাদৰখনৰ গাটোত সৰু সৰুকৈ এনেকুৱাকৈ কপাৰ গুণাৰ ৱৰ্ক থাকিব বুটা থাকিব এইকেইটা সাইড পটি থাকিব সিম্পল এণ্ড সোভাৰ যোৰা হয় এয়া থাকিব মেখেলাখন তলৰ পৰা আঁঠুলৈকে ৱৰ্ক থাকিব ব্লাউজ পিচটো সিম্পল থাকিব স্লিভছত এনেকুৱা পটি এটা থাকিব পিয়ৰ পাটৰ যোৰা হয় হোৱাইটত থাকিব কপাৰ গুণা ৱৰ্ক থাকিব সিম্পল এণ্ড সোভাৰ যোৰা হয় আঁচলত চাব এনেকুৱাকৈ ৱৰ্ক থাকিব গোটেই চাদৰখনৰ গাটোত এনেকুৱাকৈ ষ্টাৰ ডিজাইন সৰু সৰু বুটা থাকিব এইকেইটা থাকিব সাইড পটি এখন থাকিব মেখেলাখন তলৰ পৰা আঁঠুলৈকে ৱৰ্ক থাকিব এনেকুৱাকৈ ব্লাউজ পিচটো সিম্পল থাকিব স্লিভছত এইখিনি ৱৰ্ক থাকিব আৰু পাটৰ যোৰা হয় সিম্পল এণ্ড সোভাৰ কালাৰটো চাব স্কাই ব্লু লাইট স্কাই ব্লু কালাৰত থাকিব গোল্ডেন গুণা ৱৰ্ক থাকিব আঁচলৰ ডিজাইনটো চাব এইখিনি মগৰ বুটা গোটেই চাদৰখনতে এনেকুৱাকৈ বুটা থাকিব চব পাটৰ ডিজাইনত এইকেইটা সাইড পটিকেইটা থাকিব খুব মৰম লগা হয় কালাৰটো এয়া চাব মেখেলাখন তলৰ পৰা আঁঠুৰ ওপৰলৈকে এনেকুৱাকৈ বুটা ৱৰ্ক থাকিব ব্লাউজ পিচটো সিম্পল থাকিব স্লিভছত এইখিনি ৱৰ্ক থাকিব